এইবোৰ কি ঘটিছে শুনিছেনে ৰাইজ? ৰ'ব, আচৰিত নহ'ব। মই আনৰ কথা সোধা নাই, আনৰ ব্যথা গোৱাও নাই, নিজৰ দেশৰ কথাকে কৈছোঁ। আমাৰ অসমৰ ৰাইজকে সুধিছোঁ, ক'ৰবাত যদি উদ্ধাৰ হৈছে ছিন্নমুণ্ড, ক'ৰবাত ঘটিছে হত্যাকাণ্ড, কোনোবাই যদি ভুগিছে দুখ বেদনা, আকৌ কেতিয়াবা ঘটিছে গুলীচালনা। নমস্কাৰ, আপোনালোকে চাই আছে এনি ক্ৰনিকলৰ খবৰ আৰু চিত্ৰশালাত আন এটি চাঞ্চল্যকৰ খবৰৰ সৈতে মই দিল ৰাণা। লখিমপুৰৰ বগী নদীত আকৌ ঘটিল গুলীচালনাৰ ঘটনা। বগী নদীৰ ব্যৱসায়ী তথা বিগত 112 নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সত্যজিৎ বেগনৰ গুলীত গুলীবিদ্ধ এজন ট্ৰাক চালক। গুৱাহাটীৰ পৰা ব্ৰইলাৰৰ দানা কঢ়িয়াই অনা ট্ৰাক চালক গুলবাহাৰ আলীক নিজৰ অনুজ্ঞাপত্ৰ তথা 7.5 পিষ্টলেৰে বুকুত গুলীয়াই আহত কৰে সত্যজিতে। বগী নদীৰ দৈনিক বজাৰত থকা সত্যজিতৰ ভাড়াৰ গুদামত দানা ৰাখিবলৈ অহা ট্ৰাক চালকৰ সৈতে গাড়ী ৰখাক লৈ সৃষ্টি হোৱা বিবাদৰ পৰিণতিত এই ঘটনাৰ সূত্ৰপাত হয়। ঘটনাস্থলীত আৰক্ষীয়ে গুলীৰ দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰিছে যদিও বেগনৰ এটা গুলীয়ে বুকু ভেদি যায় ট্ৰাক চালক গুলবাহাৰৰ। বৰ্তমান ডিব্ৰুগড়ত সংকটজনকভাৱে চিকিৎসাধীন হৈ আছে ট্ৰাক চালক। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ প্ৰতিবেদন। যোৱাকালি নিশা প্ৰায় 10:10 মানত আমি গম পালোঁ যে এজন গুলীবিদ্ধ লোকক আপোনাৰ বগী নদী হস্পিটেলৰ পৰা লখিমপুৰলৈ ৰেফাৰ কৰা হৈছে। আৰু আমি লগে লগে মই IC আমাৰ চাউল ধোৱা আৰু আমাৰ এটা অফিচাৰ মিল্টন বৰগোহাঁই আমি তিনিওজনে আপোনাৰ গাড়ীখন ধৰাৰ কাৰণে চেষ্টা কৰিলোঁ। আমি গৈ হস্পিটেল পালোঁ। হস্পিটেলত আপোনাৰ গাড়ীখন ৰখাই থোৱা অৱস্থাত পালোঁ, কিন্তু যিজন মানুহে লৈ গৈছিলে তেখেত মানুহজনক এডমিট কৰাই তাৰপৰা পলাই গুচি গ'ল। পৰৱৰ্তী সময়ত আমি গম পালোঁ যিজন ব্যক্তি গুলীবিদ্ধ হৈছে তেওঁৰ নাম হৈছে আপোনাৰ গুলবাহাৰ আলী আৰু তেওঁৰ ঘৰ হৈছে ৰৌমাৰী পথাৰ, থানা তৰাবাৰী, ডিষ্ট্ৰিক্ট বৰপেটা। এখেতে এখন ট্ৰাক লৈ ট্ৰাকত আপোনাৰ ব্ৰইলাৰ দানা লোডেড আছিলে আৰু সেইখিনি আনিছিলে আপোনাৰ বগী নদী বজাৰত এটা গুদামত থ'বলৈ। আৰু সেই গুদামটোৰ ওচৰতে আপোনাৰ যোনজন ব্যক্তিয়ে গুলীচালনা কৰিছিলে তেওঁৰ নাম সত্যজিৎ বেগন। তেখেতে গাড়ী সোমোৱাব তাত বিচাৰোঁতে ট্ৰাকখন ৰখাৰ কাৰণে অসুবিধা হোৱাৰ কাৰণে তৰ্ক বিতৰ্কৰ সূত্ৰপাত হয় আৰু তেওঁৰ লাইচেঞ্চ থকা আৰ্মছেদি এটা ৰাউণ্ড ফায়াৰ কৰে, এইটো আপোনাৰ হাৱাত ফায়াৰ কৰে আৰু এটা ৰাউণ্ড গুলবাহাৰৰ সেই চেষ্টত মাৰি দিয়ে। গুলীটো সম্পূৰ্ণভাৱে সোমাই পিছফালে ওলাই গুচি গৈছে। আৰু আমি বহুত চেষ্টা কৰিলোঁ তেওঁক ধৰাৰ কাৰণে, কিন্তু তেওঁ সকলো ফোন চোন চুইচ অফ কৰি এতিয়াও আত্মগোপন কৰি আছে। ঘৰৰ মানুহক আমি অলৰেডি কৈ দিছোঁ যে তেওঁক অনতিপলমে চাৰেণ্ডাৰ কৰিবলৈ দিয়াৰ কথা কৈছোঁ। আৰু যদি এই ব্যক্তিজনক আমি ইতিমধ্যে ডিব্ৰুগড়লৈ আমাৰ এস্কৰ্ট দি পেলাই পঠিয়াই দি আছোঁ। তেওঁ এতিয়া শুনামতে কিছু ষ্টেবল হৈছে, কথা চথা ক'ব পৰা হৈছে। গতিকে আমি যিমানখিনি পাৰোঁ পুলিচৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ এই আপোনাৰ অপৰাধীজনক কৰায়ত্ব কৰাৰ কাৰণে। কি কাৰণে কাজিয়াখন হৈছিলে বুলি? তেওঁৰ ঘৰৰ সন্মুখত ট্ৰাক ৰখাই থোৱা আছিলে, যোনখনে আপোনাৰ ব্ৰইলাৰ দানা লৈ আহিছিলে আৰু তেওঁ নিজৰ গাড়ীখন তাত সোমোৱাব বাধা সৃষ্টি কৰিছিলে বুলি কৈ পেলাই দুজনৰ মাজত তৰ্ক বিতৰ্ক হৈছিলে। গুলীচালনাৰ ঘটনা কি জানে আপুনি? গুলীচালনাৰ ঘটনাৰ প্ৰসংগত মই বিশেষ অৱগত নহয়, যিহেতুকে মই দোকানৰ ডিউটি সামৰি প্ৰায় ৰাতি 10টা, চাৰে 10টা, 11টা বজাৰ ভিতৰত সেই সময়ছোৱাতে শুই
নেপালী যাওঁ সেই সময়তে এটা ফোন কল যায় মোলৈ মই ফোনটো ৰিচিভ কৰা নাছিলোঁ তাৰ পিছত আৰু এটা কল গৈছে আমাৰ বগীনদী সম্পাদক আমাৰ সন্থাৰ সম্পাদকে ব্যৱসায় সন্থাৰ সম্পাদকে ফোন কৰিলে তেতিয়া তেওঁ ফোনটো মই ৰিচিভ কৰি গম পালোঁ যে এনেকুৱা ঘটনা এটা হৈছে গুলীচালনাৰ ঘটনা মোৰ নিজা গোদামত আৰু প্ৰথমে অহা কলটোত কল বেক কৰিলোঁ সেই ফোন কলটোৰ পৰা মই তেতিয়া গম পাইছিলোঁ যে এনেকুৱা এটা ঘটনা ঘটিছে এই ঘটনাটো ঘটিছে কি কাৰণে মই নাজানো এতিয়ালৈকে অৱগত নহয় যিহেতু মই ঘৰত আছোঁ মই ঘৰো দূৰ ইয়াৰ পৰা যথেষ্ট 5 কিলোমিটাৰ আঁতৰত এনেকুৱাও মই আজি 2-2.5 বছৰমান ধৰি গুদাম চলাই আছোঁ তেখেতৰ গুদামতে সত্যজিৎ ড্ৰেগন তেখেতৰ গুদামতে মোৰ মাল আহি থাকে গুৱাহাটী বা নলবাৰী টিহু ফেক্টৰীৰ পৰা 2 জেগাৰ পৰা মাল আহে সেই ঠিক তেনেদৰে মানে মাহত 3-4বাৰ এনেদৰে মাল আহি থাকে তেখেতৰ গুদামতে নমায় গাড়ী আহি ৰাতি লাগে ৰাতিপুৱা ভাগত খালী হয় কিন্তু কালি ঘটনাটো কিহৰ কাৰণে ঘটিলে সেইটো এতিয়ালৈকে মই অৱগত নহয় আগতেতো হোৱা নাই মই দেখাও নাই আৰু তেনেকুৱা তৰ্কাতৰ্কিও হোৱা নাই কোনোদিন এনেকুৱা মানে কালিয়ে প্ৰথম হোৱা বুলি গম পাইছোঁ কোনে গুলীচালনা কৰিছে আমাৰ সত্যজিৎ ড্ৰেগনে আমাৰ ট্ৰাক চালকৰ বুকুত গুলিওৱা বুলি মই বিশেষ চালকজন ক'ত আছে ফোনযোগে গম পাইছোঁ চালকজন এতিয়া মই জনামতে বেলেগ এজন ড্ৰাইভাৰে মোক ফোন কৰা মতে সদ্যহতে AMC লৈ প্ৰেৰণ কৰা হৈছে বুলি লখিমপুৰত গৈছিলে তাৰপিছত AMC লৈ প্ৰেৰণ কৰা হৈছে বুলি অৱস্থা কেনেকুৱা অৱস্থা বিশেষ ভাল নহয় সংকটজনক বুলিয়ে ক'ব লাগে ব্লিডিং হৈ থকা বুলি মোক ইতিমধ্যে তেখেতে অৱগত কৰিছে চালকজনৰ ঘৰ ক'ত চালকজনৰ ঘৰ নামনি ছাইডৰে সঠিক এড্ৰেছটো মই নাজানো সম্ভৱ বৰপেটা ছাইডৰে এনেকুৱা হ'ব পাৰে বুলি মোৰ ধাৰণা